আজিকালি প্ৰায়ভাগ গেম এখন চিনেমাৰ পৰা বনায়। তেনেদৰে পাবজিও এখন জাপানী চিনেমাৰ পৰা বনোৱা হৈছে। সেই চিনেমাখন হৈছে বেটল ৰয়েল, যিখন চিনেমাত এটা দ্বীপত বহুতো স্কোৱাডক নমাই দিয়ে খাদ্য আৰু বন্দুকৰ সৈতে। তাৰ পাছত ইটোৱে সিটোক মাৰি মাত্ৰ এটা স্কোৱাড হৈ বাচি থাকেগৈ। আৰু এনেধৰণৰ পাবজি ফেক্ট জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে অংকুৰ আৰু আপোনালোকে চাই আছে ফেক্টিক। তেন্তে আহকচোন আৰম্ভ কৰোঁ। এই গেমটোৰ সম্পূৰ্ণ নাম হৈছে প্লেয়াৰ আনন'নছ বেটল গ্ৰাউণ্ড। এই নামটো বহুতো ভাবি চিন্তি ৰখা হৈছে, কাৰণ বেটল গ্ৰাউণ্ড বা যুদ্ধভূমিত নমা প্লেয়াৰসকলক ইটোৱে সিটোক চিনি নাপায়। আপুনি যদি পাবজি খেলে তেনেহ'লে আপুনি ব্লু জোনৰ বিষয়ে জানে। যেতিয়া ব্লু জোন আহে তেতিয়া সকলো তাৰ ভিতৰত থাকিব লাগে, নহবা মৰি থাকে। ব্লু জোনৰ এই আইডিয়াটো দিছিল সোভিয়েট সংঘৰ সৈন্যই। পাবজিত জয় হ'লে উইনাৰ উইনাৰ চিকেন ডিনাৰ বুলি এটা মেছেজ যায়, কিন্তু এইটো একমাত্ৰ গেম নহয় যিটোত জয় হোৱাৰ পাছত মেছেজ যায়। এনেকুৱা আৰু বহুতো গেম আছে য'ত জিকিলে মেছেজ যায়। এই মেছেজ যোৱা বিদেশত বহুত দিনৰ আগৰ পৰা চলি আহিছে। যেতিয়া পইচা দিয়া গেমত জিকি পইচা পায় তেতিয়া দুখীয়া মানুহবোৰক চিকেন ডিনাৰ দিব লাগে। সেইবাবে পাবজিৰ ক্ৰিয়েটৰ ব্ৰেণ্ডন গিনিয়েও আগতে খেলা খেলৰ মেছেজবোৰ এই গেমত দিছে। পাবজি বনোৱা টিমটোত প্ৰথমতে কাম কৰিছিল মাত্ৰ 30 জন মানুহে, কিন্তু বৰ্তমানে 100 জনতকৈও অধিক মানুহে পাবজি টিমত কাম কৰে। বৰ্তমানলৈকে বনোৱা প্ৰতিটো বিখ্যাত গেমৰ এটা এডভাৰটাইজ আছে, কিন্তু পাবজি একমাত্ৰ গেম যাৰ কোনো এডভাৰটাইজ নাই। আজিকালি প্ৰায়ভাগ গেম এখন চিনেমাৰ পৰা বনায়। তেনেদৰে পাবজিও এখন জাপানী চিনেমাৰ পৰা বনোৱা হৈছে। সেই চিনেমাখন হৈছে বেটল ৰয়েল, যিখন চিনেমাত এটা দ্বীপত বহুতো স্কোৱাডক নমাই দিয়ে খাদ্য আৰু বন্দুকৰ সৈতে। তাৰ পাছত ইটোৱে সিটোক মাৰি মাত্ৰ এটা স্কোৱাড হৈ বাচি থাকেগৈ। আপুনি পাবজি খেলিবলৈ যিকেইখন মেপত নামে তাৰে এখন হ'ল ইৰাংগুল। ইৰাংগুল শব্দটো পাবজি গেমৰ ক্ৰিয়েটৰ ব্ৰেণ্ডন গিনিয়ে নিজেই ডিজাইন কৰিছিল। ইৰাংগুল নামটো আইৰিছ শব্দ ইৰাইনৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ আইলেণ্ড। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক। এনেধৰণৰ ভিডিঅ' পাবৰ বাবে মোৰ চেনেলক ছাবস্ক্ৰাইব কৰক, আৰু আপুনি যদি এই খবৰ বন্ধু বান্ধৱীক জনাব বিচাৰে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক।